হে ভগৱান শিৱ, এই ভিডিঅ'টো যিয়ে লাইক কৰিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিব, তেওঁৰ দৰিদ্ৰতা দূৰ কৰি দিয়ক, তেওঁৰ প্ৰতিটো মনোকামনা পূৰণ কৰি দিয়ক। বন্ধুসকল, বলবমৰ মাহ চলি আছে। এই বলবমৰ মাহত আপোনাৰ ঘৰলৈ এই এটা বস্তু লৈ আহক। মাত্ৰ 10 টকাৰ এই বস্তুটোৱে আপোনাৰ জীৱনত প্ৰচুৰ সমৃদ্ধি আনিব, ধন সম্পদৰ তলা খুলি যাব, আপোনাৰ ভাগ্য সপ্তম আকাশত উঠি যাব আৰু তৎক্ষণাৎ মহাদেৱৰ আশীৰ্বাদ আৰু বৰ লাভ কৰিব। হয় বন্ধুসকল, মহাদেৱৰ এনেকুৱা কৃপা আপোনাৰ ওপৰত বৰষিব যে আগন্তুক 7 পুৰুষেও সুখেৰে জীৱন কটাব। যিসকল অবিবাহিতা ছোৱালী আছে তেওঁলোকে ভোলেনাথৰ কৃপাত গুণী আৰু সংস্কাৰী বৰ পাব। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ দাম্পত্য জীৱনত প্ৰেম আৰু সৌহাৰ্দ্য বজাই থাকিব। শিৱ পাৰ্বতীৰ দৰে অটুট প্ৰেম আপোনাৰ জীৱনতো থাকিব। ঘৰত সুখ শান্তি সমৃদ্ধি বাঢ়িব। এই মাহত আপুনি মাত্ৰ 10 টকাৰ এই বস্তু ঘৰলৈ আনিব লাগিব। বন্ধুসকল, কোৱা হয় এই মাহত যি ব্যক্তিয়ে শিৱক সন্তুষ্ট কৰে তেওঁৰ সকলো মনোকামনা পূৰণ হয়। কিন্তু আপুনি জানেনে, শাওণ মাহত কিছুমান বিশেষ বস্তু ঘৰলৈ আনিলে অতি শুভ বুলি কৈ নকৰা হয়। যদি আপুনি শাওণ মাহত এই বস্তুবোৰ ঘৰলৈ আনে তেন্তে শিৱ সন্তুষ্ট হৈ আপোনাৰ সকলো মনোকামনা তৎক্ষণাৎ পূৰণ কৰে। এই সকলো বস্তু মহাদেৱৰ অতি প্ৰিয়। ভক্তসকল, ভগৱান ভোলেনাথ হ'ল ভোলা ভাণ্ডাৰী। তেওঁ সামান্য প্ৰচেষ্টাতে সন্তুষ্ট হয়। যি ব্যক্তি শাওণ মাহত তেওঁৰ এই প্ৰিয় বস্তুবোৰৰ মাজৰ এটা বস্তু ঘৰলৈ আনে, ভোলেনাথে তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ কৰি দিয়ে। সেই ব্যক্তিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়। ভগৱান ভোলেনাথে তেওঁক মনোবাঞ্ছিত বৰ দান কৰে। তেন্তে আহক ভক্তসকল, জানো আহক এই কি বস্তু যিবোৰ ঘৰলৈ আনিলে ভগৱান ভোলেনাথে পূজা আৰু উপবাস অবিহনে সন্তুষ্ট হয়। কিন্তু ভক্তসকল, তাৰ আগতে যদি আপুনিও ভোলা বাবাক বিশ্বাস কৰে তেন্তে এই ভিডিঅ'টো অৱশ্যে লাইক কৰক, আৰু যদি আপুনি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত সঁচা মনেৰে হৰ হৰ মহাদেৱ জয় ভোলেনাথ লিখক। বন্ধুসকল, এই ভিডিঅ'টোত আমি আপোনাক ক'ম যে এই শাওণত প্ৰতিজন ব্যক্তিয়ে ঘৰলৈ কি বস্তু অৱশ্যে আনিব লাগে। বন্ধুসকল, শাওণ মাহ শিৱ ভক্তৰ বাবে প্ৰেম আৰু ভক্তিৰ উপহাৰ লৈ আহে। এইটোৱে সেই মাহ যাক আমি প্ৰেম আৰু শ্ৰদ্ধাৰ মাহ বুলি কওঁ। চৰাইবোৰে কিচিৰ মিচিৰ মধুৰ সংগীতলৈ পৰিণত হয়। বৰষুণৰ ফুটাবোৰে পৃথিৱীক চুমা খাবলৈ আৰম্ভ কৰে। বৰষাৰ ৰাণীয়ে গোটেই পৰিৱেশক সেউজীয়া কৰি তোলে। প্ৰকৃতি যে নিজে নাচিবলৈ আৰম্ভ কৰে। গছ গছনি ফুল পাতবোৰে ইজনে সিজনৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে। লগতে শিৱৰ ভক্তসকলো ডাঙৰ উৎসাহ আৰু শ্ৰদ্ধাৰে এই মাহৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। বিশ্বাস কৰা হয় যে শাওণত ভগৱান শিৱ নিজে পৃথিৱীত আহি তেওঁৰ ভক্তৰ ঘৰত বাস কৰে আৰু তেওঁৰ সঁচা ভক্তিৰে সন্তুষ্ট হৈ জীৱনক সুখ সমৃদ্ধিৰে ভৰাই দিয়ে। শাওণৰ প্ৰতিটো দিনেই পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। প্ৰতিদিনে ভগৱান ভোলেনাথৰ পূজা কৰা হয়। কিন্তু যেতিয়া সোমবাৰৰ কথা আহে তেতিয়া ইয়াৰ মহিমা একেবাৰে বেলেগ। সোমবাৰ দিনটো অতি পবিত্ৰ আৰু ফলদায়ক। এই দিনত যিয়ে উপবাস পালন কৰে তেওঁ সম্পূৰ্ণ ফল লাভ কৰে আৰু পৰৱৰ্তী সোমবাৰৰ বাবে একে শ্ৰদ্ধাৰে অপেক্ষা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত শিৱৰ উপাসনা কৰিলে বিভিন্ন ধৰণৰ শুভ ফল লাভ হয়। তেন্তে আহক বন্ধুসকল, জানো আহক সেই বস্তুবোৰৰ বিষয়ে যিবোৰ আপুনি শাওণত অৱশ্যে কিনি আনিব লাগে। প্ৰথমতে যিসকলে এই শাওণত মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে তেওঁলোকে এই সুন্দৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় অৱশ্যেই লিখক। তেন্তে এতিয়া জানো আহক মহাদেৱৰ প্ৰিয় বস্তুবোৰৰ বিষয়ে। প্ৰথম বস্তু হ'ল বেলপাত। ভক্তসকল, পৌৰাণিক কাহিনীত শিৱ পূজাত বেলপাতৰ গুৰুত্বৰ কথা কোৱা হৈছে। বিশ্বাস কৰা হয় যে শাওণ মাহত শিৱক বেলপাত অৰ্পণ কৰিলে সকলো মনোকামনা পূৰণ হয়। কিন্তু যদি শাওণ মাহত বেলপাত সহজে নাপায় তেন্তে আপুনি ৰূপৰ বেলপাত বনাই ঘৰলৈ আনক আৰু তাৰ পিছত শোধন কৰি প্ৰতিদিন শিৱজীক অৰ্পণ কৰক। শাওণ মাহৰ পিছত ইয়াক আপোনাৰ ধন ৰখাৰ স্থানত ৰাখিব। ভক্তসকল, এনে কৰিলে ভগৱান ভোলেনাথৰ কৃপাত ঘৰত সুখ সমৃদ্ধি বজাই থাকে আৰু কামত অহা বাধা দূৰ হয়। ভক্তসকল, এতিয়া দ্বিতীয় বস্তুৰ কথা কওঁ। সেয়া বস্তু হ'ল গংগাজল। ভোলেনাথৰ বাবে পানী আৰু গংগাজল দুয়োটা প্ৰিয়। এইকাৰণে শিৱলিংগত মাত্ৰ এটা লোটা পানী অৰ্পণ কৰিলেও মহাদেৱ সন্তুষ্ট হয়। গংগাজল মহাদেৱৰ অতি প্ৰিয়। গংগাক মহাদেৱে নিজৰ মূৰত বিৰাজ কৰিছে। এনে অৱস্থাত যদি আপুনি শাওণ মাহত গংগাজল আনি তাৰে মহাদেৱক অভিষেক কৰে তেন্তে আপুনি তেওঁৰ আশীৰ্বাদ অৱশ্যে লাভ কৰিব। ভোলেনাথে আপোনাৰ ঘৰত ধনৰ বৰষুণ কৰিব। আপুনি কেতিয়াও অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব নালাগিব। শাওণ মাহত অলপ গংগাজল ঘৰৰ মন্দিৰত আনি অৱশ্যে ৰাখিব লাগে। এনে কৰিলে ভোলেনাথৰ আশীৰ্বাদ সদায় বজাই থাকে।
ভক্তসকল, তৃতীয় বস্তু হ'ল যদি আপোনাৰ ঘৰত ভগৱান শিৱৰ কোনো ফটো বা প্ৰতিমূৰ্তি নাই তেন্তে আপুনি বজাৰৰ পৰা বা কোনো মন্দিৰৰ পৰা অৱশ্যে আনক। মন্দিৰৰ পৰা আনিলে প্ৰতিমূৰ্তি আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। লগতে এটা সৰু শিৱলিংগও আনক। শাওনৰ গতি মাহটো শিৱলিংগৰ অভিষেক কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হয়। যদি আপোনাৰ ওচৰত গাখীৰ নাথাকে তেন্তে কেৱল গংগা জলৰ অভিষেক কৰিব পাৰে। শিৱজী অতি সহজে সন্তুষ্ট হয়। ভক্তসকল, চতুৰ্থ বস্তু হ'ল ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষ ভোলেনাথৰ অতি প্ৰিয়। বিশ্বাস কৰা হয় যে শিৱজী স্বয়ং এই ৰুদ্ৰাক্ষত বাস কৰে। শাওন মাহত ৰুদ্ৰাক্ষ ঘৰলৈ আনিলে সুখ, সৌভাগ্য আৰু সমৃদ্ধি লাভ হয়। ইয়াৰ উপৰিও শিৱজীৰ কৃপাত জীৱনৰ বহু সমস্যাৰ পৰা মুক্তি পোৱা যায়। ভক্তসকল, ৰুদ্ৰাক্ষ এক প্ৰকাৰৰ ফল। ইয়াক শিৱজীৰ অংশ বুলি গণ্য কৰা হয়। শিৱপুৰাণত কোৱা হৈছে যে ৰুদ্ৰাক্ষৰ উৎপত্তি শিৱজীৰ চকুলৰ পৰা হৈছে। যদি আপুনি ৰুদ্ৰাক্ষ মালা পিন্ধাৰ কথা ভাবিছে তেন্তে শাওন মাহ এইটোৰ বাবে সৰ্বোত্তম। বিশ্বাস কৰা হয় যে ৰুদ্ৰাক্ষ পিন্ধিলে কেৱল আপোনাৰ ওপৰত সকলো অশুভ গ্ৰহৰ প্ৰভাৱ কম নহয়, ই শান্তি আৰু সুখো প্ৰদান কৰে। দুইমুখী ৰুদ্ৰাক্ষ পিন্ধিলে আপুনি পৰিয়ালৰ সদস্যৰ মাজত ভাৰসাম্য স্থাপন কৰিব পাৰে। ভক্তসকল, আপুনি ইচ্ছা কৰিলে গৌৰী শংকৰ ৰুদ্ৰাক্ষ পিন্ধি আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা বঢ়াব পাৰে। ভক্তসকল, পৰৱৰ্তী বস্তু হ'ল ত্ৰিশূল। ত্ৰিশূল ভগৱান ভোলেনাথৰ অস্ত্ৰ। ই সদায় ভগৱান ভোলেনাথৰ সৈতেই থাকে। ভক্তসকল, ত্ৰিশূলক অতি পূজনীয় বুলি গণ্য কৰা হয় কাৰণ এই তিনি লোক আৰু ত্ৰিদেৱৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভগৱান ভোলেনাথৰ সৈতে ত্ৰিশূলৰ পূজা কৰা হয়। ত্ৰিশূলৰ পূজা কৰিলে নেতিবাচক শক্তিৰ ধ্বংস হয় আৰু শত্ৰুৰ সৈতে যুঁজ কৰিবলৈ শক্তিও পোৱা যায়। শাওন মাহত তাম, পিতল বা ৰূপৰ এটা ত্ৰিশূল আনক। ইয়াক পবিত্ৰ কৰি ভোলেনাথক অৰ্পণ কৰি তাৰ পূজা কৰক। তাৰ পিছত এই ত্ৰিশূলক আপোনাৰ ঘৰত ৰাখক, নাইবা আপুনি ঘৰৰ চোতালত বা ঘৰৰ ছালতো লগাব পাৰে। এনেদৰে ত্ৰিশূল ৰাখিলে ভোলেনাথৰ কৃপাত ঘৰত থকা নেতিবাচক শক্তিৰ ধ্বংস হয়, ঘৰত বেয়া শক্তিৰ প্ৰভাৱ কমি যায়, লগতে শত্ৰুৰ সৈতে যুঁজ কৰিবলৈ শক্তিও পোৱা যায়। ভক্তসকল, পৰৱৰ্তী বস্তু হ'ল ডমৰু। মহাদেৱৰ ডমৰু আৰু তাৰ শব্দ দুয়োটা হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি ডমৰুৰ শব্দৰ দ্বাৰা বেয়াৰ পৰা বেয়া শক্তি ধ্বংস কৰিব পাৰি আৰু ঘৰত থকা বেয়া শক্তিৰ নাশ কৰিবলৈ শাওনৰ পবিত্ৰ মাহত ঘৰত ডমৰু অৱশ্যে আনক। ভোলেনাথক অৰ্পণ কৰা এই ডমৰু প্ৰতিদিন সন্ধিয়া পূজাৰ সময়ত অৱশ্যে বজাওক। এনে কৰিলে ঘৰত থকা নেতিবাচক শক্তিৰ ধ্বংস হ'ব। যদি কোনো শিশুৰ ভয় লাগে তেন্তে আপুনি এই ডমৰুক সেই শিশুৰ কোঠাতো ৰাখিব পাৰে। ভক্তসকল, এনে কৰিলে শিশুৰ কোনো ধৰণৰ ভয় নাথাকিব। তেন্তে এই শাওনত এইকেইটা বস্তু ঘৰলৈ আনি আপুনি ভগৱান শিৱৰ বিশেষ কৃপা লাভ কৰিব পাৰে। বন্ধুসকল, এই সকলো বস্তু ভগৱান ভোলেনাথৰ অতি প্ৰিয়। ভগৱান ভোলেনাথৰ কৃপা লাভ কৰিবলৈ শাওন মাহত এই বস্তুবোৰ ঘৰলৈ অৱশ্যে আনক। ভক্তসকল, শিৱৰ বাবে ধাতুৰা অতি প্ৰিয়। এইকাৰণে তেওঁ পূজাত ইয়াৰ ব্যৱহাৰ কৰা হয়। বিশ্বাস কৰা হয় যে এনে কৰিলে ব্যক্তি ভয়মুক্ত হয় আৰু তেওঁৰ জীৱনৰ সমস্যাৰ সমাধান সোনকালে হয়। শাওন মাহত আপুনি ঘৰৰ বাহিৰত ধাতুৰা গছ ৰোপণ কৰিব পাৰে। ধন্যবাদ।